Hello friends, good morning and welcome to my YouTube channel. Muksuk dhoi nai. Joa kale ahunte bahut rati hol aru ei kane video sita banabo noarilu. So apnaloke beya chane bhabo. Rati 10-11 man bajat palo. Aru ei matto khoi utiso 8 bajile. Ei matto muksuk dhoi ready holo aru bhat ketaman khai kamote jabo hobo. 8-9 man baji gole hol. দিনটো এনেকৈ ভিডিঅ' বনাই থাকিম আৰু যিমানখিনি সময় পাওঁ কিবা এনেকৈ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আগৰ ভিডিঅ'কেইটা চাই কেনেকুৱা পালে যদিহে নাই চোৱা ডিছক্ৰিপশ্যনত মই লিংককেইটা দি দিম লিংকটো ক্লিক কৰি চাব প্ৰথমে ভিডিঅ' বনাব নহ'ল কাৰণ মোক কামত যাব একেবাৰে টাইম হৈ গ'ল আৰু এতিয়া টাইম হৈছে 7:24 ৰাতি হৈ গ'ল ষ্টক তাকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যে কেৰেলাৰ ৰাতিৰ টাউনখন কেনেকুৱা হয় গোটেই ব্লগটো ভিতৰত একদম শেষলৈকে চাই থাকিব আৰু মোৰ লগত ব্লগ কেৰেলা টাউনখন আজি ৰাতি কেনেকুৱা হয় দেখুৱাম এইটো হৈছে মোৰ কোম্পানীৰ আগফালৰ ৰাস্তা আৰু ইমান ধুনীয়াকৈ চফা কৰি ৰাখিছে চাওকচোন গোটেই ৰাতি 10-11 বজালৈতো গাড়ী মানে এইটো সময়ত সকলোৱে ডিউটিৰ পৰা আহে চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ দেখুৱাম যে আমি কামত যোৱাৰ আগমুহূৰ্তত ৰাতিপুৱা আমি কি কাম কৰিব লাগে আৰু কি কাম কৰি আমি কামলৈ যাওঁ ৰাতিপুৱা আজি ভাত চাত বনাই নিজে খাই মেলি যাব লাগে ইয়াত কোনো বনাই দিয়া মানুহ নাই আৰু আমি লগৰকেইজনে মিলা প্ৰীতিকৈ বনাওঁ আৰু এজনে ভাত বনাই আছে আজি তো তাক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এইজন লগৰজনে ধুনীয়াকৈ চব্জি কাটি আছে আৰু এফালে ভাত বনাই থৈ দিছে ভাতটো আজি অকণমান দেৰি হ'ল যোৱাকালি টোপনি ক্ষতি হ'ল এইটো হৈছে আমাৰ পাকঘৰ আৰু পাকঘৰত কি আছে আপোনালোকক অকণমান দেখুৱাম বেক কেমেৰা কৰি দেখুৱাম আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো বৰ বেছি দীঘল নহ'ল আৰু আশা কৰোঁ ভিডিঅ'টো চাই অলপ ভাল পাব আৰু যদিহে ভাল পায় প্লিজ তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব তেতিয়া নতুন ভিডিঅ'সমূহ বনাবলৈ আমাৰ উৎসাহ জাগে গতিকে ব'লক নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই